সকলোকে মোৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এয়া আপোনালোকে দেখিবলৈ পাইছে শুকান লাফু হয়, ড্ৰাই মাছৰুম। এয়া মই গৰম পানী দি তিয়াই লৈছোঁ। এতিয়া মই এইখিনি ভালদৰে চেপি সৰু সৰুকৈ কাটি ল'ম। গতিকে আপোনালোকে বুজিবলৈ পাইছে আজিৰ ৰেচিপিটো হৈছে ড্ৰাই মাছৰুম ৰেচিপি। গতিকে আহকচোন একেলগে বনাওঁ আজিৰ ৰেচিপিটো। এয়া মই লাফুখিনি সৰু সৰুকৈ মিহিকৈ কাটি লৈছোঁ। এতিয়া এইখিনি ভালদৰে ধুই লৈছোঁ। এতিয়া এইখিনি মই চেপি ল'ম। এনেদৰে পানীটো চাই ল'ম। এয়া আপোনালোকে দেখিবলৈ পাইছে লাফুখিনি মই চেপি ল'লোঁ। একেবাৰে শুকান কৰি লৈছোঁ, পানীটো চেপি উলিয়াই। আৰু এইফালে কেৰাহী বহাই দিছোঁ। এতিয়া কেৰাহী গৰম হৈছে আৰু এইফালে মই কাটি লৈছোঁ পিঁয়াজ দুটা আৰু শুকান জলকীয়া লৈছোঁ দুটা, অলপ সৰু সৰু কৰি লৈছোঁ। এতিয়া মই কেৰাহীত তেল দি দিওঁ। এতিয়া কেৰাহী গৰম হৈছে, কেৰাহীত তেল দি দিলোঁ। এতিয়া দি দিম পিঁয়াজখিনি, কাটি থোৱা পিঁয়াজখিনি দি লওঁ। আৰু দি লওঁ শুকান জলকীয়া কেইটুকু খুন্দি লওঁ। পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজি থাকিম। এই আমাৰ পিঁয়াজখিনি ৰঙচুৱা হৈ গৈছে। এতিয়া মই ইয়াতে দি দিম এই লাফুখিনি চেপি থোৱা। এতিয়া এইখিনি ভালদৰে ভাজি ল'ম। ইয়াতে দিলোঁ নিমখ সোৱাদ অনুযায়ী। এতিয়া দিলোঁ ৰংগুড়া সোৱাদ অনুযায়ী দি দিলোঁ। এয়া আপোনালোকে দেখিবলৈ গৈছে লাফুখিনিৰ প্ৰায় ভাজি লাগি গৈছে। এতিয়া মই এই লাফুখিনিতে দি দিম কণী এটা ভাঙি লৈছিলোঁ। এতিয়া এই কণীখিনি ইয়াতে লাফুতে দি দিম। তেতিয়া ভালদৰে লৰাই দিম। এয়া লাফু ভাজা মোৰ সম্পূৰ্ণ ৰেডি হৈ গ'ল। খোৱাৰ কাৰণে আপোনালোকেও এনেদৰে এদিন ভাজি খাই চাব। এয়া মই এতিয়া গেছৰ জুইৰ পৰা নমাই দিলোঁ আৰু এতিয়া খোৱাৰ কাৰণে চাৰ্ভ কৰিম। এয়া মোৰ লাফু ভাজি সম্পূৰ্ণভাৱে খোৱাৰ কাৰণে ৰেডি হৈ গ'ল। গতিকে ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিল তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, ধন্যবাদ।